গ্ৰেজুৱেট টিচাৰ মেথমেটিক্স এটা নতুন পষ্ট সৃষ্টি কৰা হৈছে আৰু ছাৰ্ভিচ ৰুলত স্পষ্টভাৱে লিখিছে যে ইয়াত যিটো ইলিজিবিলিটি তাৰ কাৰণে মেথছত মেজৰ থাকিব লাগিব কম্বিনেশ্যনটো ফিজিক্স কেমেষ্ট্ৰি অৰ বায়'লজি কাৰোবাৰ যদি ফিজিক্স বায়'লজি আছে কাৰোবাৰ ফিজিক্স কেমেষ্ট্ৰি আছে সেই কম্বিনেশ্যন থাকিলেহে তেওঁলোকে গ্ৰেজুৱেট টিচাৰ মেথছ আবেদন কৰিব পাৰিব এতিয়া প্ৰশ্নটো হ'ল যে বাকি যিসকল সায়েন্স গ্ৰেজুৱেট আছে বা বাকি কম্বিনেশ্যনৰ যিসকল ষ্টুডেণ্ট প্ৰাৰ্থী আছে তেওঁলোকক বঞ্চিত কৰা হৈছে নেকি তেওঁলোকক বঞ্চিত কৰা হোৱা নাই কাৰণ তাৰ কাৰণে গ্ৰেজুৱেট টিচাৰ সায়েন্স আছে আৰু গ্ৰেজুৱেট টিচাৰ সায়েন্সত তেওঁলোকে আবেদন কৰিব পাৰে যদি এই পিচিবি কম্বিনেশ্যনটো নাই ফিজিক্স কেমিষ্ট্ৰিৰ কম্বিনেশ্যনটো নাই তেওঁলোকে গ্ৰেজুৱেট টিচাৰ সায়েন্সত অনায়াসে আবেদন কৰিব পাৰে আৰু প্ৰায় 2600 পোষ্ট আছে আমাৰ গ্ৰেজুৱেট টিচাৰ সায়েন্স য'ত সায়েন্স গ্ৰেজুৱেট হ'লেই হ'ল ছাৰ্ভিচ ৰুলটো এডভাৰটাইজমেণ্ট দিয়াৰ লগে লগে দিয়া হৈছে গতিকে সেইটো এতিয়া আৰু তাৰ সাল সলনি কৰিব পৰাৰ কোনো অৱকাশ নাই আবেদন লোৱা সমাপ্ত কৰিলোঁ এতিয়া আবেদনসমূহৰ ভেৰিফিকেশ্যন চলি আছে গৰম বন্ধৰ ভিতৰতে আমি অৰ্ডাৰসমূহ বাহিৰ কৰিবৰ কাৰণে চেষ্টা কৰিম দ্বিতীয় তৃতীয় তালিকা নহয় আমি বৰ্ডক এটা ৰিকুৱেষ্ট কৰিছোঁ যে আমি যিমান পোষ্ট এডভাৰটাইজ কৰিছোঁ পৰাপক্ষত তাৰ 100% চেচুৰেট কৰি 1:1 কৰি আমাক বাছনি